নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু স্পন্দন প্ৰথম ভাগ তৃতীয় শ্ৰেণীৰ বাবে প্ৰথম অধ্যায় বা অধ্যায় 1 আমাৰ চৌপাশ আৰু পাঠ 1 নতুন উমলা গীতৰ যিমানখিনি পঢ়ি দিবলগীয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব আৰু লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ কৰি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো অধ্যায় 1 আমাৰ চৌপাশ পাঠ 1 নতুন উমলা গীত এতিয়া আমাক কি দিছে শুনো গাও আৰু পঢ়ো আহা আকাশ আকাশ ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰদে চালে জুমি জুমি বতাহ আহে বেগেৰে আলি হলে নাই নৈ যায় কোবেৰে ভৰি পিছে নাই এই গীতটিৰ গীতিকাৰ হৈছে ডক্টৰ নীলমৰ প্ৰভা বৰদলৈ অৰ্থাৎ নতুন উমলা গীত যেটো আমি গালো এই গীতটিৰ গীতিকাৰ কোন ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ঠিক আছে পৰীক্ষাত হয়তো আহিব পাৰে যে নতুন উমলা গীতটিৰ গীতিকাৰ কোন তো আমি উত্তৰ কি লিখিব লাগিব ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এতিয়া আমি চাও আমাৰ নেক্সট পৃষ্ঠাত কি দিয়া আছে এতিয়া আমাক দিছে ক্ৰিয়াকলাপ পাঠ ভিত্তিক যিখিনি পাঠ ভিত্তিক ক্ৰিয়াকলাপ দিয়া আছে আটাইবোৰে উত্তৰ মই ধুনীয়াকৈ এখন বহিত লিখি ৰাখিছো আৰু তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কিন্তু মই সম্পূৰ্ণ বাক্যত লিখি ৰাখিবলৈ চেষ্টা কৰিছো যাতে ছাত্ৰ-ছাত্ৰীসকলে তাৰ পৰা উপকৃত হ'ব পাৰে এতিয়া আমাক এক নম্বৰটোৱে দিছে আলোচনা কৰো আৰু লিখো আহা প্ৰথমে আলোচনা কৰি মিলি আমাক উত্তৰটো লিখিব দিছে এতিয়া আমাক ক প্ৰশ্নটো দিছে গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে আমি যদি গীতটি চাবলৈ যাওঁ তেতিয়াহলে দেখিবলৈ পাইছো যে গীতিকাৰে গীতটিত পৃথিৱীখনক আমাৰ যি ঘৰ সেই ঘৰখনৰ লগত তুলনা কৰিছে অৰ্থাৎ এখন ঘৰৰ লগত পৃথিৱীখনক তুলনা কৰিছে হেহে আমি উত্তৰটো কেনে ধৰণে লিখিম সম্পূৰ্ণ বাক্যত মই দেখুৱাবলৈ চেষ্টা কৰিছো একৰ ক উত্তৰ গীতিকাৰে গীতটিত পৃথিৱীখনক এখন ঘৰৰ লগত তুলনা কৰিছে ঠিক আছে তাৰ পিছত আমাক দিছে খ গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে গীতিকাৰে আকাশখনক সেই যে ঘৰ সেই ঘৰৰ ছালখনৰ লগত ৰিজাইছে ঠিক আছে তো ইয়াৰ উত্তৰটো আমি কেনে ধৰণে লিখিম যে খ উত্তৰ গীতিকাৰে আকাশখনক ঘৰৰ ছালৰ সৈতে ৰিজাইছে তাৰ পিছত আমাক দিছে গ কোনে গছৰ আগৰ পৰা জুমি চালে কোনে গছৰ আগৰ পৰা জুমি চাইছে হেতু সুধিছে আৰু হেতু কি আছিল উত্তৰটো আমি গীতটি চালেই গম পাইছো যে ৰঙা ৰদে হয়নে তো উত্তৰটো আমি কেনে ধৰণে লিখিম উত্তৰটো আমি লিখিম ৰঙা ৰদে গছৰ আগৰ পৰা জুমি চালে তাৰ পিছত আমাক সুধিছে আলিবাট নহলেও কোন বেগাই আহে আলিবাট নহলেও কোনে বেগাই আহে বতাহ বেগাই আহে হয়নে গীতটি ধুনীয়াকৈ লিখা আছে আৰু উত্তৰটো এনে ধৰণে লিখিব লাগিব যে খ উত্তৰ আলিবাট নহলেও বতাহ বেগাই আহে তাৰ পিছত আমাক ঙ দিছে ভৰি নহলেও কোন কুবেৰে যায় ভৰি নহলেও কোন কুবেৰে যায় সুধিছে আৰু গীতটি ধুনীয়াকৈ লিখা আছে যে ভৰি নহলেও নৈ বা নদী কুবেৰে যায় মই উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যে ঙ উত্তৰ ভৰি নহলেও নৈ বা নদী অৰ্থাৎ নৈক আমি নদী বুলিও কওঁ ঠিক আছে নৈ বা নদী কুবেৰে যায় ইয়াতে নৈ বুলি লিখিলেও ভুল নহব আৰু নদী বুলি লিখিলেও ভুল নহব তো এইখিনি আছিল এক নম্বৰৰ আটাইবোৰ উত্তৰ এতিয়া আমাক দিছে 2 গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলাও আহা গীতটিৰ আধাৰত আমাক ক অংশ আৰু খ অংশ দিয়া আছে আৰু কোনটো কাৰ সৈতে মিলে হেতু আমাক লিখিব দিছে ঠিক আছে ৰঙা ৰদে তো কি হ'ব চালে জুমি জুমি আকাশ তাৰে চাল পৃথিৱী এখন ঘৰ নৈ যায় কুবেৰে হ'ব এতিয়া আমাক জানো আহা দিছে জানো আহা চাল শব্দটোৱে ঘৰৰ আচ্ছাদন বা ঢাকনি বুজায় কিন্তু গছ জন্তু আদিৰ গাৰ স্বাভাৱিক ঢাকনি বা বাকলি বুজাবলৈ সাল ব্যৱহাৰ কৰা হয়। এতিয়া আমি দুটা সাল পাইছো, এটা প্ৰথম স্বৰ আৰু এটা
দ্বিতীয় স্বৰ প্ৰথম স্বৰটোৱে কি বুজাইছে যে ঘৰৰ আমাৰ যি ওপৰৰখিনি অৰ্থাৎ ঢাকনি বা আচ্ছাদন যিখিনি থাকে আমাৰ টিং বুলিয়ে ধৰিলোঁ মই বা কেতিয়াবা ছাদ দিয়া হয় ন ঘৰৰ ওপৰত তো সেইবোৰক আমি কি বুলি কওঁ ছাল বুলি কওঁ আৰু এইপিনে যিটো দ্বিতীয় স্বৰ আছে সেইটো আকৌ কি বুজায় গছ জন্তু আদিৰ স্বাভাৱিক ঢাকনি বা বাকলি অৰ্থাৎ আমাৰ যি অকল এনেকুৱা নহয় আমাৰ জীৱবোৰৰ যি এইখিনি কি বুলি কওঁ আমি এইখিনিক ছাল বুলি কোৱা হয় স্কিন হয়নে স্কিন মানে ছাল তো এইখিনি আমি জীৱবোৰৰো এইবিলাকক আমি কি বুলি কওঁ ছাল বুলি কোৱা হয় তো এইটো কি দ্বিতীয় স্বৰ হয় ঠিক আছে দ্বিতীয় স্বৰ আৰু প্ৰথম স্বৰ পাৰ্থক্যটো আমি বুজি পাইছোঁ নহয় এতিয়া আমাক নেক্সট দিছে ভাষা অধ্যয়ন 3 ক গীতটিত পোৱা শব্দবোৰৰ শব্দজালত বিচাৰি ঘেৰ দিও আহা ইয়াতে আলিটো দিয়া আছে মই ইয়াতে আকাশ দিছোঁ তাৰপিছত ছাল দিছোঁ তাৰপিছত ঘৰ দিছোঁ পৃথিৱী দিছোঁ ৰঙাটোও দিছোঁ আৰু বেলিটোও দিছোঁ ঠিক আছে এইখিনি তোমালোকে ভালদৰে চাই মেলি মই যেনেধৰণে দিছোঁ তেনেধৰণে দিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক নেক্সট দিছে উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেল খেলো আৰু লিখো আহা ইয়াতে উদাহৰণ হিচাপে আমাক দিছে আকাশ আকাৰ প্ৰকাশ ঠিক তেনেধৰণে আমি লিখি ৰাখিছোঁ পৰিল পতল হাৰিল তাৰপিছত আগৰ তগৰ আখৰ হ'ব এতিয়া আমাক নেক্সট দিছে তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজু আহা উদাহৰণত আমাক দিয়া আছে আকাশ আকাশখন নীলা সেই হিচাপে পৃথিৱীৰে সাজিব দিছে পৃথিৱীৰে মই সাজি ৰাখিছোঁ যে পৃথিৱী আমাৰ মাতৃভূমি মই এই উত্তৰকেইটা আকৌ এবাৰ বহি এখনত লিখি থৈ দিম দেই ইয়াতে অকণমান অস্পষ্ট হৈছে পৃথিৱী আমাৰ মাতৃভূমি তাৰপিছত বেলি পূব পিনে উদয় হয় ৰ'দৰ পৰা আমি পোহৰ পাওঁ বতাহ বেগেৰে বলে মই এতিয়া বহিখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো মই ইয়াতে লিখি ৰাখিছোঁ পৃথিৱী আমাৰ মাতৃভূমি বেলি পূব পিনে উদয় হয় ৰ'দৰ পৰা আমি পোহৰ পাওঁ বতাহ বেগেৰে বলে এই চাৰিটা বাক্য এনেধৰণে লিখিলে হৈ যাব ঠিক আছে এতিয়া আমাক 5 নম্বৰ দিছে শেষৰ ধ্বনিৰ মিল থকা শব্দ লিখাৰ খেল খেলো আহা এতিয়া ইয়াতে আমাক 4টা শব্দ দিয়া আছে আটাইকেইটাৰে শেষৰ শব্দ আমাক দিয়া আছে দেখিবলৈ পোৱা গৈছে শেষৰ ধ্বনিৰ শব্দ কি দিয়া আছে ইয়াতে শেষৰ ধ্বনি দিয়া আছে ল ইয়াতে দিয়া আছে ল থসৈকাৰে লি ইয়াতে দিয়া আছে দন্ত্য ন আৰু ইয়াতেও দিয়া আছে ল ঠিক আছে তো প্ৰথম এটা আমাক উদাহৰণ দি দিছে ফাল ছাল তাল গাল জাল এই ধৰণে লিখা আছে এতিয়া আমাক আলিটোৰে দিছে যে আমাৰ যেটো শেষৰ ধ্বনি আছে সেইটোৰে আমি শব্দ লিখিব লাগে তো মই লিখি ৰাখিছোঁ ইয়াতে বালি ফলি ঢালি পখালি ঠিক আছে তাৰ পিছত এবাৰ ইমানত আমাক দন্ত্য ন দিয়া আছে তো ইয়াতে হ'ব ইয়াতে ইমান লিখা আছে তো ইয়াতে মই লিখি ৰাখিছোঁ জিমান হিমান টান পান তাৰ পিছত ইয়াতে আমাক দিয়া আছে পৰিল অৰ্থাৎ ল দিয়া আছে শেষৰ ধ্বনি ইয়াতে লিখিছোঁ ধৰিল পটল হাৰিল কঁঠাল এতিয়া আমাক নেক্সট দিছে অৰ্থাৎ 6 নম্বৰ বাওফালৰ শব্দবোৰৰ লগত সোঁফালৰ অৰ্থ প্ৰকাশক অংশটো আস্থানি মিলাও আহা এতিয়া বাওফালে আমাক কেইটামান শব্দ দিছে আৰু সোঁফালে তাৰ অৰ্থ দিয়া আছে ঠিক আছে বেলি পৰে হলে কি হ'ব বেলি মাৰ যায় বেলি উঠে হলে কি হ'ব বেলি উদয় হয় বতাহ আহে হলে কি হ'ব বতাহ বলে বা বতাহ বয় আৰু নৈ যায় বুলি ক'লে আমি কি ক'ম নৈ বয় বুলি ক'ম ঠিক আছে মই যি ধৰণে উত্তৰবোৰ লিখি ৰাখিছোঁ সেই ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল এতিয়া আমাক জ্ঞান সম্প্ৰসাৰণ দিছে যে হাতটো দিছে আমাক হাতৰ ক তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ পৰিৱেশলৈ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা অৰ্থাৎ তোমালোকৰ স্কুলত যি আছে গছ-গছনি যি আছে ফল-মূল যি আছে জীৱ-জন্তু যি আছে কীট-পতংগ তুমি যি তোমাৰ পৰিৱেশৰ ভিতৰত দেখিবলৈ পোৱা অৰ্থাৎ বিদ্যালয়ৰ পৰিৱেশৰ ভিতৰত সেই আটাইবোৰ তোমালোকে ধুনীয়াকৈ লিখিলে হ'ল হেতু বাৰু তোমালোকৰ নিজা কাম সেইখিনি তোমালোকে ধুনীয়াকৈ লিখিবা ঠিক আছে তাৰপিছত নেক্সটটো দিয়া আছে যে খ তুমি নিলিখা আন কি বস্তুৰ নাম তোমাৰ লগৰীয়াসকলে লিখিছে বাছি উলিয়াই ওপৰৰ তালিকাখনত লিখা এইখিনি তোমালোকক বিদ্যালয়তে কৰা হ'ব যে তুমি যিখিনি লিখা নাই তোমাৰ লগৰজনে কি লিখিছে সেইবিলাকো তুমি কি কৰিব পাৰিবা তালিকাখনত লিখিব পাৰিবা
তাৰপিছত গটো দিছে যে এনে গছ গছনি জীৱ জন্তু কীট পতংগবোৰে আমাৰ পৰিৱেশ ৰক্ষা কৰাত কিদৰে সহায় কৰিছে দলত আলোচনা কৰা অৰ্থাৎ এইখিনি তোমালোকে শিক্ষকক সুধি ল'বা যে তোমালোকৰ বিদ্যালয়ত কি কি দেখি পালা ঠিক আছে আৰু দেখি পোৱাৰ পিছত সেইখিনিয়ে তোমালোকক কি কি ধৰণে ৰক্ষা কৰিব পাৰে সেইখিনি তোমালোকৰ শিক্ষাগুৰুসকলক সুধি ল'ব পাৰিবা ঠিক আছে এতিয়া আমাক আকৌ কি দিয়া আছে সেইখিনি চাই লৈছো এতিয়া আমাক নেক্সট দিছে অৰ্থাৎ 8 নম্বৰ দিছে ভাবু আৰু হাতৰ ভাঙো আহা প্ৰথমটো দিছে পেট আছে পেটু নাই মুখ আছে জিভা নাই ইয়াৰ উত্তৰ হ'ব কি কলহ তাৰ পিছতো আমাক দিছে ৰজাৰ গামোচা তিয়াব পাৰি শুকুৱাব নোৱাৰি এইটো হ'ব জিভা তাৰ পিছত আমাক দিছে অকু 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 গোটেই গাতেই চকু তো ইয়াৰে উত্তৰ হ'ব আনাৰস এতিয়া আমাক এটি গীত দিছে এই গীতটিক ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয় বা ভূপেন্দ্ৰ গীত বুলি কোৱা হয় আৰু এই গীতটি গাইছে ডক্টৰ ভূপেন হাজৰিকা দেৱে মই অকমান গীতটি গুণগুণাবলৈ চেষ্টা কৰিছো কুহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা হাবতি এটি এটি ক্ষণ যেন মুকুতাৰে থন এনে হেৰুৱালে নাহে উভতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি হাবতে ধৰা খেতমেত এন্ধাৰৰ নিমাত ৰাতি এটি এটি ক্ষণ যেন এটি এটি পন এনে হেৰুৱালে নাহে উভতি নিশাৰ সপোন দেখিও নেদেখিলো সেই ক্ষন্তি অনন্ত সময়ৰ সাগৰখনিৰ চঞ্চল কোলাহলে ভাঙে ঘুমতি উবনিয়া মন কিয় চাতন কালিৰ সুৰুজে আনি দিব পুৱতি এই গীতটি মই কেৱল কিতাপত যেনে ধৰণে দিয়া আছে মই তেনে ধৰণে গাই দিছো কিন্তু এই গীতটিৰ অকমান এটা লাইন আমি দুবাৰ গাব লাগে তেনেকুৱা ধৰণৰ ইউটিউবত ভালকে চাই ললে সকলোৱে পাই যাব মই কেৱল মাত্ৰ সুৰটিৰ কাৰণে অকমান গুণগুণাই দিছো এতিয়া আমাক অকমান লিখি দিয়া আছে এইখিনি আমি চাই লৈছো গীতটিত ডাঙৰ হৰফেৰে লিখা ফাকি দুটা মনোযোগেৰে পঢ়া গভীৰভাৱে ভাবা আৰু নিজৰ জীৱনত প্ৰয়োগ কৰা শিক্ষকে উক্ত কথাখিনি সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলক বুজাই দিব এতিয়া মই অকমান বুজাবলৈ চেষ্টা কৰিছো যিখিনি আমাক বোল্ড আখৰেৰে দিয়া আছে যে এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনেই হেৰুৱালে নাহে উভতি অৰ্থাৎ আমাৰ সময়ক লৈ কৈছে যে আমাৰ সময়বোৰ অতি মূল্যৱান হয় ঠিক আছে মুকুতাৰে ধন অৰ্থাৎ আমাৰ সেই ধনৰ লগত তুলনা কৰিছে যদি এবাৰ যায় আৰু কি হয় নাহে উভতি নাহে সেইকাৰণে আমি যিখিনি সময় পাওঁ সেইখিনি সময় আমি সদায় কি কৰিব লাগে ভালদৰে কটাই যাব লাগে আৰু লগতে সেইখিনি সময়তে আমি যিমানখিনি আমাৰ কাম থাকে কৰিবলগীয়া থাকে সেইখিনি আমি কৰিব লাগে যদি সেই সময় এবাৰ গৈছে আৰু কেতিয়াও কি হয় নাহে উভতি নাহে সেইখিনি কৈছে ঠিক আছে একেই ধৰণে কৈছে যে এটি এটি ক্ষণ যে এটি এটি পন এনেই হেৰুৱালে নাহে উভতি তো সেইকাৰণে আমি নিজৰ কাম নিজৰ দায়িত্ব নিজৰ সময় আটাইখিনি ভালদৰে ধৰি ৰাখিব পাৰিব লাগিব এবাৰ যদি গৈছে আৰু দুনাইবাৰ আমাৰ ওচৰলৈ কি নাহে উভতি নাহে আৰু অতি সোনকালে আহিব পাঠ 2 বান্দৰ আৰু টকৰা চৰাই যিটো পাঠ এই পাঠটিৰ যিমানবিলাক পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়া হ'ব আৰু লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰ প্ৰশ্নৰ উত্তৰ সহ কৰি দিয়া হ'ব তাৰ কাৰণে মোৰ চেনেলটোৰ নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি থব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত গুচি যায় ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং